নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই চম্পিয়া। আজি আকৌ এটা নতুন ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজত আৰু আপোনালোকৰ ভালেই চাগে আৰু মোৰো বৰ্তমান ঠিকেই আৰু শাৰদীয় দুৰ্গা পূজা বহুত শুভেচ্ছা জনালোঁ সকলোলৈকে। আৰু আজি মই আনন্দ মেলাৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিব বিচাৰিছোঁ আৰু সকলোৱে চাব। মই ভিতৰত দেখাম কিমানখিনি পাৰোঁ। এতিয়া আমি টিকেট কাটিব সোমাইছোঁ। টিকেট কাটি লওঁ। টিকেট সোমাওঁতে 20 টকাকৈ এটা এজনত 20 টকাকৈ কাটিবলগীয়া হৈছে আৰু এতিয়া সোমামগৈ আৰু তাত কি কি দেখোঁ সকলোবোৰ জনাম আৰু আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি মেলা চাই মেলাত মানে কি ক'ম, একো খাবলৈ নেখালোঁ আৰু এতিয়া দুজনী ঘূৰি ফুৰিছোঁ। এতিয়া মণ্ডপ যাম, মণ্ডপত দেখাম আপোনালোক সকলোকে। দুইজনী এনেকৈ ঘূৰি ফুৰিছোঁ, হাতত ধাৰ ধৰিছে আৰুতো উপায় নাই আমাৰ। আকৌ ডিউটি যাব লাগিব আমি। এইখিনি আকৌ ডিউটি যাম ইয়াৰ পৰা গৈ কিনে। শহীদ সংকটৰ ৰাষ্ট্ৰীয় সদস্য আহিয়ে সলাগত হৈছে। সলাগত যদি ভগৱতী বাহনা মাতৃ সকল জমান হ'ব হ'ব মনোবাস সিদ্ধি কৰিব দি প্ৰাৰ্থনা মা ভৱানীলৈ জয় মা দুৰ্গা। পূজা চাই আমি ক পালোহি কৈ দে, ক পালোহি ক। জেগাৰ নাম নাই, জেগাৰ নাম নাই। য'ত মন যায় ত'ত আহিছোঁ, য'ত মন যায় ত'তে সোমাইছোঁহি। মুঠতে জেগাৰ নাম নাই, আহি আছোঁ আৰু চাই থাকিব। এতিয়া আমি ৰাধা কৃষ্ণ মন্দিৰ যাওঁ। বুজি বহিছে ধৰ ভিডিঅ' কৰ, কৈ গৈ থাক ওপৰৰ পৰা। আজি কিবা এটা কৈ দিয়ক, মই ধৰি দিছোঁ। আমি ৰাধা কৃষ্ণ মন্দিৰ আহি আছোঁ চাবলৈ। ইমান এটা ধুনীয়া পৰিৱেশ, আপোনালোকে সকলোৱে চাব আৰু গৈ থাকা আৰু
এতিয়া ভাল লাগিছে এনেকে দিয়া এনেকে ভাল লাগিছে চোৱা ঐ আহিছে ৰে কেমেৰামেন দে ই পাইছে চা পাৰিব ন নাচিৰা নাচিৰা ধুনীয়া ধুনীয়া চলি গৈ আছে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আকৌ নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজত আহিম আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই